Welcome to our channel Jatiya Bidyalaya Khabar. আজি মোৰ তৃতীয় ভিডিঅ' আমি যোৱা ক্লাছত যোৱা ভিডিঅ'টোত আমি নাউনৰ বিষয়ে আলোচনা কৰি আছিলোঁ তো আজিও নাউনৰ বিষয়ে আমি আলোচনা কৰি যাম যেহেতু নাউনৰ বিষয়ে আমি কেইবাটা টপিক আলোচনা কৰিছোঁ গতিকে যিসকল ল'ৰা ছোৱালীয়ে মোৰ আগৰ ভিডিঅ'বোৰ চাব পোৱা নাই তেওঁলোকক মই আমাৰ ডেছক্ৰিপশ্যন বক্সত গৈ আমাৰ লিংকবোৰ লৈ ভিডিঅ'টো চাব পাৰিব তো গতিকে আজি আমাৰ ক্লাছ আৰম্ভ কৰিবলৈ পাইছোঁ গতিকে আজিৰ ক্লাছ আছে যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ প্ৰপাৰ নাউন আৰু মেটেৰিয়েল নাউন আজিৰ ভিডিঅ'ত আমি আলোচনা কৰি যাম কমন নাউনৰ বিষয়ে তো ব'লা আজি আমি ক্লাছ আমাৰ আৰম্ভ কৰোঁ তো গতিকে আজি আলোচনা কৰিম আমি কমন নাউন মানে কি তাৰ বিষয়ে আমি আজি আলোচনা কৰি যাম তো কমন নাউনৰ কি হয় সেইটো বিষয়ে চাম এতিয়া অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীসকলে এইখিনি ঠাইত লিখি ল'ব এইটো মই অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীৰ কাৰণে কৈছোঁ SMS মিডিয়ামৰ ল'ৰা ছোৱালীৰ কাৰণে চ' সিহঁতে লিখি ল'ব ইয়াতে লিখি ল'ব জাতি বা শ্ৰেণীবাচক বিশেষ্য কমন নাউন মানে জাতি বা শ্ৰেণীবাচক বিশেষ্য শুনিছেনে ল'ৰা ছোৱালীসকলে জাতি বা শ্ৰেণীবাচক বিশেষ্য কমন নাউন মানে ঠিক আছে তো গতিকে কমন নাউন মানে জাতি বা শ্ৰেণীবাচক বিশেষ্য তো গতিকে কমন নাউন আৰু এটা নামত জনা যায় তোমালোকে জানা নে ল'ৰা ছোৱালীসকল কমন নাউনক আৰু এটা নামেদি জানে এইটো কয় ক্লাছ নাউন বুলিও কয় ক্লাছ নাউন বুলিও কয় ঠিক আছে কমন নাউনৰ আৰু এটা নাম হ'ল ক্লাছ নাউন ঠিক আছে তো গতিকে যিসকল ল'ৰা ছোৱালী ভিডিঅ'টো চাই আছে আশা কৰোঁ তোমালোকে লিখি ল'বা ঠিক আছে কমন নাউন মানে ক্লাছ নাউন তো গতিকে এতিয়া মই ইয়াৰ ডেফিনেশ্যনটো লিখি যাম ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীসকলে লিখি ল'ব ডেফিনেশ্যনটো মই লিখিব গৈ আছোঁ কমন নাউন মানে কি হয় কমন নাউন what is common noun okay I'm going to give the definition of common noun so a name common noun is a name which is common to any and every person or thing of the same kind is known as common noun okay so once again a name which is common to any and every person or thing of the same kind is known as common noun so it all English medium also likana definition what is the meaning what is the definition of common noun so I have written on the board so please write it down okay so common noun means a name which is common to any and every person or thing of the same kind is known as common noun okay so this is for English medium students it will English medium lora sale kare so that heda buji pabo pare to etia moi অসমীয়া মাধ্যমৰ লৰা ছোৱালীৰ কাৰণে ক'ব খুজিছোঁ অসমীয়া মাধ্যমৰ কাৰণে অসমীয়া মাধ্যমৰ লৰা ছোৱালীৰ কাৰণে ক'ব খুজিছোঁ কমন নাউন মানে মই কি কৈছিলোঁ জাতি বা শ্ৰেণীবাচক বিশেষ্য বুলি কৈছিলোঁ তাৰমানে কি সেইটো বিষয়ে মই ক'ব খুজিছোঁ তো গতিকে লিখি ল'বা যি পদে একোবিধ বস্তুৰ ঠিক আছে যি পদে একোবিধ বস্তুৰ প্ৰতিটো বা সকলোকে বুজায় তাকে জাতি বা শ্ৰেণীবাচক বিশেষ্য বোলে আকৌ এবাৰ ৰিপিট কৰিছোঁ যি পদে একোবিধ বস্তুৰ প্ৰতিটো বা সকলোকে বুজায় তাকে জাতি বা শ্ৰেণীবাচক বোলে
ওকে আৰু এবাৰ ৰিপিট কৰিছোঁ যি পদে একোবিধ বস্তুৰ প্ৰতিটো বা সকলোকে বুজায় তাকে জাতি বা শ্ৰেণীবাচক বিশেষ্য বোলে আশা কৰোঁ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীসকলে লিখি আছে তো গতিকে আশা কৰোঁ কলম লৈ বহি আছে সিহঁতে লিখি আছে থেংক ইউ তোমালোকে যিখিনি ছাপোৰ্ট দি আছে এই ভিডিঅ'টো মোৰ ভিডিঅ'খিনি চাই পেলাই যিখিনি মোৰ বা কমেণ্টছ বা লাইক পাইছোঁ মই খুবেই উৎসাহ পাইছোঁ তোমালোকৰ কমেণ্ট বা লাইকৰ পৰা আশা কৰোঁ এই ভিডিঅ'টো চাইও ভাল লাগিব এই ভিডিঅ'টোৰ পৰা শিকিব পাৰি আছে তো নেক্সট ভিডিঅ'বিলাকত আৰু শিকাই যাম বহুত বস্তুৰ বিষয়ে আলোচনা কৰিব লগা আছে তো গতিকে আজিৰ ভিডিঅ'টো আমি কমন নাউনৰ বিষয়ে আলোচনা কৰিছোঁ তো গতিকে লিখি লোৱা তো গতিকে আকৌ মই ৰিপিট কৰিছোঁ SMS মিডিয়াম ষ্টুডেণ্টছৰ কাৰণে যিবিলাক SMS মিডিয়াম ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে মই ৰিপিট কৰিছোঁ যি পদে একোবিধ বস্তুৰ প্ৰতিটো বা সকলোকে বুজায় তাকে জাতি বা শ্ৰেণীবাচক বিশেষ্য তো ঠিক আছে এইখিনিতে মই অৰ্থটো ভাঙি দিলোঁ বা ডেফিনেশ্যনটো মই দিলোঁ কমন নাউন মানে কি হয় তাৰ ডেফিনেশ্যনটো মই কৈ দিলোঁ এতিয়া সেই বস্তুটোৰ বিষয়ে কমন নাউনটো কিছুমান শব্দৰে আমি বুজি বুজাওঁ ব'লা আমি কিছুমান শব্দৰে বুজি বুজাওঁ তো মই মুচিছোঁ আশা কৰি ল'ৰা ছোৱালীসকলে লিখি লৈছে এটা কমন নাউন এতিয়া চোৱা এটা কমন নাউন উদাহৰণ এক্সাম্পল দিছোঁ উদাহৰণ এক্সাম্পলত বুজি যাম ঠিক আছে এক্সাম্পলত বুজিবলৈ চেষ্টা কৰিম ঠিক আছে তো এতিয়া চোৱা এক্সাম্পলটো হ'ল এতিয়া ধৰি লোৱা এতিয়া চোৱা আমি চবতে ব্যৱহাৰ কৰোঁ চবতে ব্যৱহাৰ হোৱা শব্দবিলাকে মানে কমন নাউন হয় ধৰি লোৱা এতিয়া বয় কমন নাউন কিছুমান হ'ল বয় ধৰা কমন নাউন কিছুমান শব্দ মই দিলোঁ বয় ঠিক আছে ঠিক তেনেকৈ দিলোঁ মই গাৰ্ল ঠিক তেনেকৈ দিলোঁ মেন ঠিক আছে ঠিক তেনেকৈ দিলোঁ ওমেন ঠিক আছে ঠিক তেনেকৈ লিখিলোঁ টিচাৰ ঠিক তেনেকৈ লিখিলোঁ টিচাৰ ঠিক আছে ওকে তাৰপিছত লিখিলোঁ ধৰা ডে মানে বাৰ দিন ডে ঠিক তেনেকৈ লিখিলোঁ মই মান্থ সৰি আকৌ লিখি দিওঁ মান্থ ধুনীয়াকৈ লিখি দিওঁ মান্থ তাৰমানে মান্থ ঠিক আছে তো এই এনেকুৱা কিছুমান শব্দ এইবিলাক হ'ল কমন নাউন কিছুমান কমন ৱৰ্ড আৰু আছে বহুত আছে এতিয়া ক'বলৈ গ'লে ঢেৰ আছে আমি এতিয়া কৈ শেষ কৰিব নোৱাৰিম কমন নাউন ঠিক আছে তো গতিকে এতিয়া এই বয়টো কমন নাউন বুলি কেনেকৈ আমি গম পাওঁ তাৰমানে কোনটো কমন নাউন হয় আমি বুজি পাব লাগিব হয়নে আমি বুজি পাব লাগিব আমি যদি বুজি নাপাওঁ তেতিয়াহ'লে বাক্য এটা যদি গঠন কৰা থাকে তাতে কমন নাউন নে প্ৰপাৰ নাউন নে মেটেৰিয়েল নাউন নে কি নাউন হয় আমি যদি নাজানো তেতিয়াহ'লে অসুবিধা হয় ঠিক আছে আমি জানিব লাগিব এই বয়টো এটা কমন নাউন হয় বয় এতিয়া মই এটা বাক্যত বুজাব চেষ্টা কৰোঁ ঠিক আছে বয় মানে কি বয় মানে ল'ৰা এতিয়া গাৰ্ল মানে ছোৱালী ঠিক আছে মই বাক্য লিখিছোঁ ধৰি লোৱা ৰাম ইজ এ বয় ঠিক আছে ধৰি লোৱা ৰামু ইজ এ গুড বয় এতিয়া চোৱা এই দুয়োটা বাক্যতে আমি বয় লিখিছোঁ কিয় ইয়াতো লিখিলোঁ হয়নে বয় দুয়োটা বাক্যতে ৰাম ইজ এ বয় ৰামু ইজ এ গুড বয় ধৰি লোৱা আমি বাদ দিলোঁ সেই বাক্য ধৰি লোৱা ৰামু ইজ এ বয় এতিয়া কিয় লিখিলোঁ তো কমন কিয় দুয়োটা বাক্যতে কমন হৈ আছে চোৱা বয় কিয় এতিয়া চোৱা ৰামু হয় ৰাম আৰু ৰামু দুইজনে ল'ৰা হয় আমি ৰাম অকল যে ৰামে ল'ৰাই পৃথিৱীত এইটো নহয় চব ঠাইতে আমি চবতে লিখিব পাৰোঁ ৰাম বয় বুলি ঠিক আছে চব পুৰুষ মানে বয় কিন্তু জানাই ল'ৰা এতিয়া যিকোনো ল'ৰাৰ ক্ষেত্ৰত আমি ল'ৰাই বুলি কওঁ এজ এ জেনেৰেল তো ৰামেশ এজন ল'ৰা হয় তেনেকুৱা মহেশ এজন ল'ৰা তেনেকুৱা নিপু এজন ল'ৰা চবতে ল'ৰা বুলি কৈ আছোঁ কমন তো কমন এইটো ৱৰ্ড আমাৰ কমন ৱৰ্ড চবতে আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ চব ল'ৰাৰ ক্ষেত্ৰত আমি
বয় ৱৰ্ডটো লিখিব পাৰোঁ ঠিক তেনেকৈ গাৰ্ল ৱৰ্ড আছে গাৰ্ল এটা অকল যে এতিয়া ধৰি লোৱা আমি চিনি পাই যদি হয়তো আমাৰ ভণ্টি আছে হয় আমাৰ ভণ্টিৰ নাম ধৰি লোৱা হয়তো বা ঋতু ধৰি লোৱা ঋতুৰ নাম অকল ঋতুৰ যে ছোৱালী হয় সেইটো নহয় আৰুতো ছোৱালী আছে সবৰ ক্ষেত্ৰত সব ছোৱালীৰ ক্ষেত্ৰত আমি ছোৱালী বুলি কৈ আছোঁ হয়নে এটা কমন হয় এটা কমন এতিয়া চোৱা টিচাৰ টিচাৰ বুলি কৈছিলোঁ মই টিচাৰ টিচাৰ ৱৰ্ডটো কৈছিলোঁ মই হয়নে টিচাৰ ৱৰ্ডটো এটা কমন এতিয়া আমি কি কৈছোঁ এজন বাইদেউজনীক টিচাৰ বুলি কৈছোঁ এজন ছাৰক আমি টিচাৰ কৈ আছোঁ তাৰমানে যিবিলাকে শিকায় সিহঁতক টিচাৰ বুলি কয় কমন জেন্টছ নহয় লেডিজ নহয় সবকে আমি টিচাৰ বুলি কওঁ শিকোৱা তাৰমানে জেনেৰেল এজ এ হোল আমি কমন মানে এইটো কমন হয় টিচাৰ টিচাৰ ইজ এ কমন ৱৰ্ড টিচাৰ ইজ এ কমন নাম same way girl and boy also is a common noun ঠিক তেনেকৈ মই লিখিছিলোঁ ডে এতিয়া চোৱা ডে আচ্ছা ইয়াত মই কিবা এটা লিখিছোঁ ৰাম আৰু ৰাম এইটো প্ৰপাৰ নাম কোনোবা এজন ব্যক্তিৰ নাম এতিয়া ৰাম সবৰ নাম হ'ব নোৱাৰে সব ল'ৰাৰ নাম ৰাম হ'ব নোৱাৰে কিন্তু ঠিক আছে সব ল'ৰাৰ নাম ৰাম হ'ব নোৱাৰে সব ল'ৰাৰ নাম ৰাম হ'ব নোৱাৰে কোনোবা নিৰ্দিষ্ট ব্যক্তি পাৰ্টিকুলাৰ পাৰ্চন আমি ৰাম বুলি মাতোঁ ৰাম নাম আছে এইটো প্ৰপাৰ নাম ঠিক তেনেকৈ ৰাম ইজ এ প্ৰপাৰ নাম বাট boy is a common noun because we have used both in both the sentences we have used in case of ram also ram in case of ram at the same time we have used the word boy in case of ram also so we can use this word in both the cases দুইজনে ল'ৰা হয় কাৰণে আমি কমন নাউন হিচাপত ব্যৱহাৰ কৰিছোঁ বয় ৱৰ্ডটো ঠিক তেনেকৈ টিচাৰ হয়তো আমাৰ নিজৰ আমাৰ স্কুলত আমাৰ বিদ্যালয়ত কিছুমান টিচাৰ আছে হয়তো আমি নাম জানো আমি কি ক'ম ধৰি লোৱা মোৰ উদাহৰণটো লৈছোঁ গুৰু ছাৰে ইজ এ টিচাৰ হয়নে ঠিক তেনেকুৱা হয়তো মিষ্টাৰ দাস ইজ এ টিচাৰ হয়নে ঠিক তেনেকুৱা আমি লেডিজ টিচাৰ হয়তো হ'ব পাৰে তাতো আমি টিচাৰ কৈছোঁ চবতে টিচাৰ বুলি কৈছোঁ হয়নে ঠিক তেনেকুৱা তাৰমানে কমন নাম য'ত আমি মানে ব্যৱহাৰ কৰোঁ চবতে ঠিক আছে যে কমন নাম কমন বিশেষ্য তাৰমানে তো সেই তেনেকুৱা শব্দবিলাক ক'লে কি বুলি কয় কমন নাম বুলি কয় চাগে এই কথাটো বুজি পাইছে চাগে কমন নামৰ বিষয়ে আই হোপ ইউ হেভ আণ্ডাৰষ্টুড দ্য টপিক অফ কমন নাম য'ত আমি চবৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ তেনেকুৱা তেনেকুৱা ব্যক্তি তেনেকুৱা বস্তুৰ ক্ষেত্ৰত আমি মানে ইউজ কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ সেই শব্দবিলাকক কমন নাম বুলি কৈছে হয়নে এতিয়া চাওঁ নেক্সট লৈ যাওঁ নেক্সট আমাৰ আছিলে নেক্সট আমি আলোচনা কৰিব গৈছোঁ কালেক্টিভ নাম নেক্সট collective noun okay a collective noun অসমীয়াত লিখি ল'ব অসমীয়া মাধ্যমৰ ল'ৰা-ছোৱালীসকলে এই ব্ৰেকেটত লিখি ল'ব সমষ্টিবাচক বিশেষ অসমীয়া মাধ্যমৰ ল'ৰা-ছোৱালীসকলে লিখি ল'ব ব্ৰেকেটত সমষ্টিবাচক বিশেষ অ'কে চ' কালেক্টিভ নাউন মানে কি হয় তাৰ এটা ডেফিনেশ্যন মই লিখি যাম so the English medium students please write down if you want okay collective noun let's start a number collective noun মানে definition to লিখি আছো মই English medium ল'ৰা-ছোৱালী ক'লে লিখি ল'ব a number of persons or things a number of persons or things grouped together as one complete whole is known as a collective noun. Collective
collective noun. Collective noun. ठीक है सर? So this is the definition for the English medium students. What is the meaning of collective noun? Okay. A number of persons or things grouped together as one complete whole is known as collective noun. Okay. A number of persons or things grouped together as one complete whole is known as a collective noun. So this is the meaning of collective noun. So the English medium students, if you want, you can write it down. Okay? If you want it, so you will write it down. I hope you are ready. So thank you for connecting with me. So আৰু এটি ইংলিশ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীৰ কাৰণে ক'ব খুজিছোঁ মানে কালেক্টিভ নাউন মানে কি অ'কে তো এইটো মই ইংলিছ মিডিয়ামৰ কাৰণে লিখিছোঁ তো অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীসকলে লিখি ল'ব তাৰমানে অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীৰ কাৰণে মই লিখিবলৈ মই হেৰি কৰিলোঁ যি পদে গুড বা সমষ্টি বুজায় তাকে সমষ্টিবাচক বিশেষ্য বোলে কালেক্টিভ নাউন মানে অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীসকলে লিখি ল'ব ইয়াতে সমষ্টিবাচক বিশেষ্য অ'কে কালেক্টিভ নাউন মানে সমষ্টিবাচক বিশেষ্য তো অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী আকৌ এবাৰ কৈ আছোঁ মই যি পদে কোনো গুড বা সমষ্টি বুজায় তাকে সমষ্টিবাচক বিশেষ্য বোলে ঠিক আছে যি পদে কোনো গুড বা সমষ্টি বুজায় তাকে সমষ্টিবাচক বিশেষ্য বোলে আশা কৰোঁ লিখিছোঁ সকলো ল'ৰা ছোৱালীয়ে লিখি লৈছে তো ব'লা আমি উদাহৰণ বুজিব চেষ্টা কৰিম ঠিক আছে উদাহৰণ আমি বুজিব চেষ্টা কৰিম ঠিক আছে তো উদাহৰণ আমি এতিয়া লিখি যাওঁ উদাহৰণ কালেক্টিভ নাউন মানে কি এক্সাম্পলস চাওঁ কালেক্টিভ নাউনত আমাৰ এক্সাম্পল আছে ধৰা এনেকুৱা আছে এ বাঞ্চ অফ ফ্লাৱাৰ্ছ ঠিক তেনেকুৱা আমি দেখিছোঁ এ টিম অফ প্লেয়াৰ্ছ ঠিক তেনেকুৱা এ গেং অফ ৰবাৰ্ছ এই তিনিটা বাক্যত চোৱা এ বাঞ্চ অফ ফ্লাৱাৰ্ছ এ টিম অফ প্লেয়াৰ্ছ এ গেং অফ ৰবাৰ্ছ এনেকুৱা বুলি লিখিছোঁ ইয়াতে এটা বাঞ্চ ইয়াতে টিম ইয়াতে গেং এইবিলাক একোটা গোট হয় ঠিক আছে একোটা গোট হয় তাৰমানে ফুলৰ গোট বুজাইছে ইয়াতে বাঞ্চ ইয়াতে আমাৰ কালেক্টিভ নাম হ'ল বাঞ্চ ঠিক তেনেকুৱা প্লেয়াৰ্ছ টিম অফ প্লেয়াৰ্ছ বুলি কৈছে কেইবাটা খেলুৱৈ লগ লাগি পেলাই টিম হৈছে হয়নে একোটা খেলুৱৈ লগ লাগি এটা টিম হৈছে টিমটো এটা কালেক্টিভ নাউন হয় ইয়াতে অ'কে ঠিক তেনেকুৱা গেং এইটো গোট বুজাইছে গেং তো একোটা মানে কি ৰবাৰ্ছ লগ লাগি এটা গেং হৈছে তো এইটো এটা গোট হৈছে এই গোট বুজোৱা শব্দবিলাকে বা সমষ্টি বুজোৱা শব্দবিলাককে পদবোৰকে কি বুলি কয় কালেক্টিভ নাউন বা সমষ্টিবাচক বিশেষ্য বুলি কয় ঠিক আছে তো গতিকে আজিৰ ক্লাছটো মই ইয়াতেই শেষ কৰিলোঁ আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আমাৰ ল'ৰা ছোৱালীসকলে শিকিব পাব আৰু এই ভিডিঅ'টো ভাল পাব তো যিসকল ল'ৰা ছোৱালীয়ে মোৰ আগৰ ভিডিঅ'বোৰ চাব পোৱা নাই তো আমাৰ ডেছক্ৰিপশ্যন বক্সত গৈ লিংকখিনি পাই যাব তাৰ পৰা আমাৰ ভিডিঅ'খিনি চাব পাৰিব তো গতিকে যিসকল ল'ৰা ছোৱালীয়ে এই ভিডিঅ'টো চাই উপকৃত হৈছে ভাল পাইছে আশা কৰোঁ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো জাতীয় বিদ্যালয় খবৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব